বৰ্তমান সময় হ'ল বিভিন্ন ক্ষেত্ৰত বিলাসিতাৰ সময়। এই সময়ছোৱাত মানুহৰ অৰ্থনৈতিক উন্নয়ন বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হোৱাৰ লগে লগে বিভিন্ন বস্তুৰ প্ৰতি মানুহৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে আৰু ন ন সামগ্ৰীসমূহৰ একোখন বজাৰৰ পথ মুকলি হৈ উঠিছে। এই ক্ষেত্ৰত সচৰাচৰ আজি কিছুদিনৰ পৰা দেখা পোৱা এক বিলাসী চাহিদা হৈছে বিভিন্ন জাতৰ বিভিন্ন ধৰণৰ কুকুৰৰ প্ৰতি উদ্ভৱ হোৱা চাহিদা। মানুহৰ মনত এতিয়া কুকুৰে এক বিশেষ স্থান দখল কৰিছে। বহু ক্ষেত্ৰত নিসংগ লোকসকলৰ বাবে কুকুৰ এক সংগীৰ দৰে মানুহে ধৰি ল'বলৈ ধৰিছে। এই ক্ষেত্ৰত বিভিন্ন যুৱক যুৱতীয়ে ইতিমধ্যে আমাৰ কুকুৰৰ চাহিদা পৰিপূৰণ কৰিব সম্পূৰ্ণ নোৱাৰিলেও তেওঁলোকে কিন্তু নিজৰ ঘৰতে থাকি একোখন কুকুৰৰ ফাৰ্ম গঢ়ি তুলিছে। এই কুকুৰৰ পোৱালিবোৰ বিভিন্ন ব্যৱস্থাৰে জন্ম দিয়া হয়। ঘৰতেও জন্ম দিয়াব পৰাৰ আজিকালি ব্যৱস্থা ওলাল। গতিকে এনে সময়ত একোটা কুকুৰৰ মূল্য ৩,৫০০ টকাৰ পৰা ২০, ৩০, ৩৫, ৪০ হাজাৰ পৰ্যন্ত এটা কুকুৰৰ পোৱালিত হ'ব পাৰে। গতিকে ঘৰতে থকা কুকুৰজনীক যদি মূলধন হিচাপে লৈ কুকুৰৰ ব্যৱসায়ত আগবাঢ়িব পৰা যায়, তেতিয়াহ'লে এটা কথা সত্য যে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ই এটা আত্মনিৰ্ভৰশীলতা আহৰণৰ পথ হৈ উঠিব পাৰে। সেইবাবে কুকুৰৰ ফাৰ্ম খুলি অৰ্থনৈতিক উন্নতিৰ জখলাত বগোৱাটো সম্ভৱপৰ বুলি ধৰিব পাৰি। সম্ভাৱ্য ভৱিষ্যত থকা এই কুকুৰৰ ফাৰ্ম শিক্ষিত যুৱক যুৱতীসকলে আগবাঢ়ি আহি নিজা প্ৰচেষ্টাত খুলিব পাৰে। অৱশ্যে কুকুৰৰ ফাৰ্ম এখনৰ কাৰণে আৱশ্যকীয় যিবোৰ কথা দৰকাৰ সেয়া তেওঁলোকে শিকিবও পাৰে, শিকি ল'ব লাগিব। কুকুৰৰ ফাৰ্ম এখনৰ প্ৰয়োজনীয় ব্যৱস্থাসমূহ শিকি লোৱাৰ পাছত তেওঁলোকে কুকুৰৰ এখন ফাৰ্ম খুলি অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, সেইটো ধ্ৰুৱ। গতিকে শিক্ষিত যুৱক যুৱতীসকলে সংস্থাপনৰ পাছত দৌৰক বা চেষ্টা কৰক, যদিও তেওঁলোকে এনেধৰণৰ কিছু উৎপাদনমুখী কাৰ্যতো আগবাঢ়ি যাব পাৰে।